ডাঙৰ আঁঠুৱা আছিলে এইটো, বহুত ডাঙৰ আঁঠুৱা মানে একদম ধুনীয়াকৈ তৰি দিছোঁ। লেচু ইমানো লাগি থকা নাই আৰু যিমানকেইটা লাগি আছে মানে ধৰক এতিয়া বাদুলিয়ে ইমান আক্ৰমণ কৰিব নোৱাৰে আৰু ধুনীয়া। কালি আছিলে 18 তাৰিখ, কালি দিনটো মই ভিডিঅ' বনোৱা নাই। আজি 19 তাৰিখ, আজি বনাইছোঁ। এদিনৰ কাৰণে ছুটি লৈছোঁ। মা ঘৰত নাই, গোটেই হাঁহবোৰ একদম অৱস্থা বেয়া কৰি দিছে। হাঁহ কুকুৰা আপোনালোকক কি দেখুৱাম বুলি ভাবিছিলোঁ, মই কি ক'ম বুলি ভাবিছিলোঁ মই নিজে পাহৰিছোঁ ৰ'ব। আপোনালোকে ৰাতি শুওঁতে ছেকেণ্ড ৰাতি যেতিয়া টোপনি যায় ন, তেতিয়া আপোনালোকৰ সেই মহে কামুৰিব বুলি বা সাপ নোসোমাওক বুলি আপোনাৰ বিচনাত নুঠক বুলি বা কিবা কিবি সাধাৰণ হিচাপে মানুহে মহৰ কাৰণে কয় ন, মহৰ কাৰণে হ'লেও মানে সাপ কেনেওৱা বিচা চিচা আপোনাৰ সেই বিচনালৈ নাযাওক বুলি আঁঠুৱাটো তৰে। আপুনি যে ধুনীয়াকৈ ৰাতি সেই টোপনিৰ আনন্দ ল'ব পাৰে, তেনেকুৱা নিচিনা নহয় জানো কথাটো। কথাখিনি ক'ম। নমস্কাৰ, মই জনুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটো ভিতৰলৈ। আজিৰ দিনটো মানে কি, এতিয়া 3টা কিমানেই সময় হ'লগৈ। বহুত দেৰিকৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। অলপ সময় পিছতে মই সেই বাৰীলৈ যামগৈ, টেঙা অলপ ছিঙিম কাইলৈ বজাৰলৈ নিবলৈ, কাজি নেমু টেঙা। কি কৰিম কি নকৰিম এইখিনি ভাবি থাকোঁতে ভাবিলোঁ যে কাইলৈ মঙলবাৰ, বজাৰলৈ টেঙাকৈ অলপমান লৈ যাম। এনেই দিনটো মানে সেই কৰি নিদিওঁ আৰু টেঙাখিনিও আৰু কিছুদিনৰ পিছত লাহে লাহে দাম কমি আহিছে। বিকি দিলে 400, 500, 600 টকা যিয়ে পাওঁ ঘৰখনৰ কিবা এটা বস্তু আহিব, হয় নাই। মই কথাটো ক'ব বিচাৰিছোঁ যে আপোনালোকে চাওক, মই ক'লোৱেই যে ৰাতি শুওঁতে আমি সাধাৰণ হিচাপে আঁঠুৱাটো তৰি লওঁ মহৰ কাৰণে, 1 নম্বৰ কথা। তাৰপিছত ধৰক আপোনাৰ বিচনাত দীঘল বা হাত নুঠিবলৈ বিচা কেনেৰুৱা পঁইতাচোৰা জেঠী যিকোনো বস্তুৱে নহওক মুঠতে আপোনাক যে অন্যায় কৰিব নোৱাৰে বা ৰাতি শুই থাকোঁতে আপোনাৰ সেই টোপনি ভাঙিব নোৱাৰে বা ভাঙিব নিদিয়ে, বা যে আপুনি ভালকৈ শুব পাৰে। সেইটো কাৰণে আমি আঁঠুৱাটোত ব্যৱহাৰ কৰোঁ নহয় জানো, বেলেগটো কথা নাই। এতিয়া কথাটো হ'ল, আমাৰ ঘৰত এজোপা লেচু আছে, মই দেখিছোঁ আনৰ ঘৰত। এতিয়া সেই লেচুজোপাত মই মহে কামুৰিব বুলি নহয়, কিন্তু বাদুলিৰ ভয়তহে এটা আঁঠুৱা তৰি দিছোঁ। অলপ সময় আগতে মই তৰি দিছোঁ এটা ফটা আঁঠুৱা, বেয়া মানে লেতেৰা পেতেৰা দিন হ'ল, বহুত দিন হ'ল, 15-16 বছৰমান হ'ল নি ঠিকা নাই দেই। আঁঠুৱাটো বেছিও হ'ব পাৰে, কিন্তু আঁঠুৱাটো আমাৰ ঘৰত আছে এতিয়াও। সেই আঁঠুৱাটো আমাৰ ঘৰত 2জোপা লেচু আছে, বৰ্তমান 3জোপা আছে, 2জোপা লাগিছে। এজোপা লেচু গছত একদম ধুনীয়াকৈ আঁঠুৱাটো তৰি দিছোঁ যে বাদুলিয়ে সেই লেচুখিনি অন্যায় নকৰে যেন, নেখায় যেন। লেচুজোপা এজোপা, কথাখিনি মই কৈয়ে আছোঁ ধুনীয়াকৈ। অলপ সময় আগত আপোনালোকে ভাবিব যে তই কোৱা নাই যদুমণি, তহঁতৰ ঘৰৰ ছেকেণ্ড কোনোবাই কৰিলে। নহয় বন্ধু বান্ধৱীসকল, মই কৰিছোঁ। ডাঙৰ আঁঠুৱা আছিলে এইটো, বহুত ডাঙৰ আঁঠুৱা মানে একদম ধুনীয়াকৈ তৰি দিছোঁ। লেচু ইমানো লাগি থকা নাই আৰু যিমানকেইটা লাগি আছে মানে ধৰক এতিয়া বাদুলিয়ে ইমান আক্ৰমণ কৰিব নোৱাৰে, ধুনীয়াকৈ মৰহি পকি থাকিব। মই এই লেচুকেইটা কাৰোবালৈ ৰাখিছোঁ মানে যতনে। ঘৰত খাবলৈ নালাগে বুলি নকওঁ, খাব আৰু, কিন্তু তথাপিও ক'ম যে কেইটামান লেচু ৰাখিব কাৰোবালৈ থৈছোঁ। এই লেচুকেইটা মই কাৰোবালৈ থৈছোঁ। বাৰু এতিয়া বাৰীলৈ যাওঁ বোলো, মই টেঙা কেইটামান ছিঙোগৈ। টেঙা ছিঙিব লাগিব, আকৌ কি কয় এইটো পেকিং কৰিব লাগিব, আনিব লাগিব, কিমান পোন হ'ল কি কথা এইখিনি চব গন্তি কৰিব লাগিব। অকলে চব বোলো, খালি পেণ্টটো যিটো পেণ্ট পিন্ধি আছোঁ এইটোৱে পিন্ধি যাম, বাকী চোলাটো বদলি কৰি ল'ম, যাম আৰু। ফটো কপি মই মাৰি লওঁ হয়। সময় হ'লগৈ এতিয়া 7:13 ৰাতি। মই 3:30মান বজাৰ পৰা লাগি আছোঁ, 3:30, 4টা, 5টা, 6টা, 7টা। ভাবিছোঁ কিমান সময় মই বাৰীত থাকিবলগীয়া হৈছে। অকলে টেঙা ছিঙিছোঁ, বুটলিছোঁ, মোনাত ভৰাইছোঁ, আকৌ ঠেলাত উঠাইছোঁহি, আকৌ গন্তি কৰিবলৈ আছেই। এইখিনিতো কৰাই নাই, গন্তি কৰিবলৈ আছেই, কেইপোন হ'ল কি কথা, বস্তাত মোনাত ভৰাবলৈ আছে, পেকিং কৰিবলৈ আছে। ঘণ্টা ঘূৰাই গৈছেগৈ দেই। 2 পইচা পাম বুলি ঘৰত থকা সেই টেঙাখিনি বজাৰত বিক্ৰী কৰি যি 2 পইচা পাম, সেই 2 পইচাই ঘৰৰ সেই নথকা বস্তুখিনি আনিম বুলি যাবলৈ ওলাইছোঁ। ঘৰৰ পৰা পইচা লৈ বস্তু কিনিবলৈ যোৱা নাই,
ঘৰৰ পৰা সেই টেঙা বদলি কৰি বেপাৰীক দিম, বেপাৰীয়ে পইচা দিব আৰু সেই পইচা বিনিময়ত ঘৰত নথকা বস্তুখিনি আনিম। মোৰ ধৰণে এনেকুৱা সুবিধা আপোনালোকে লয় নে নলয় মোক কমেণ্ট কৰি জনাব। প্ৰায় সংখ্যক মানুহেই খেতিয়ক বা খেতিৰ ওপৰত নিৰ্ভৰ কৰে। 100% ভিতৰত 10% মানুহে চাকৰি কৰে আৰু সেই চাকৰিয়াল মানুহে খেতি কৰিবলৈ তেনেকৈ সময় নাপায়। যদি ভাড়া ৰুমত থাকে, প্ৰায়খিনি মানুহে ভাড়া ঘৰত থাকে ন, সেইখিনি মানুহেতো ক'তনো খেতি কৰিবলৈ সুবিধা পাব, সময় নাপায়। এনেও সাধাৰণ হিচাপে ধৰক বাৰাণ্ডাতে বোলে এই ফুলৰ টাবতে বোলে লাই শাকৰ গুটি কেইটামান, লফা শাকৰ গুটি কেইটামান, বোলে ধনিয়া গুটি কেইটামান দি থৈ দিওঁ, বাকীখিনিতো প্ৰায় কিনাই। এই টেঙা চক এনেকৈ আছে, এইখিনি গোটেইখিনি ঘৰলৈ নিওঁ আৰু ঘৰলৈ নি এইখিনি ধুনীয়াকৈ গন্তি কৰিমগৈ। এটাকৈ গন্তি কৰি এইখিনি মোনাত ভৰাই পেকিং কৰি দিব। কাইলৈ বজাৰলৈ ৰাতিপুৱাই এন্ধাৰ মোনাই যাব লাগিব। গতিকে ব'লক ঘৰলৈ যাওঁ, এইখিনি গন্তি কৰোঁগৈ, কিমান কি হয় আপোনালোকক পিছতে ক'ম আৰু। উপায় নাই, অকলশৰীয়া হ'লে এনেকুৱাই। ল'ৰা এটা মাতিছিলোঁ কিন্তু নাহিলে, কি ক'ব, উপায় নাই।